Go back! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Debabrata Saikia down! Debabrata Saikia go back! Debabrata Saikia go back! Debabrata Saikia down! Debabrata Saikia down! Debabrata Saikia go back! Debabrata Saikia go back! Debabrata Saikia go back! Debabrata Saikia murdabat! Go back! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Debabrata Saikia down! Debabrata Saikia down! Debabrata Saikia down! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Congress I murdabat! Congress I murdabat! Congress I down! Congress I down! Congress I go back! Congress I go back! Congress I go back! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Debabrata Saikia murdabat! Debabrata Saikia down! Debabrata Saikia murdabat! Debabrata Saikia down! Debabrata Saikia murdabat! Congress I murdabat! Congress I murdabat! Congress I down! Congress I down! ছাত্ৰসন্থা আৰু ASDC যুৱ মোৰ্চাৰ তৰফৰ পৰা তাৰমানে দেৱব্ৰত শইকীয়া প্ৰতিমূৰ্তি আমি জ্বলন্ত কাৰ্যসূচীখন আমি বাধ্যত আজি মানে গ্ৰহণ কৰিবলগীয়া হৈছে। আচল কথাটো হ'ল যোৱাকালি তেওঁ এজন বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, গতিকে 21 তাৰিখে যি কাৰ্বি আংলং সাহিত্য ৰাজ্য পৰিষদৰ পৰা যি তাৰমানে এটা অৰ্ডাৰ ওলাইছিলে, তাৰমানে বিশেষকৈ খিৰণি বিজাৰ পিজাৰ মাটিডোখৰত বছৰে তাৰমানে বেদখলকাৰী হিচাপে বসবাস কৰিছিল। এই ক্ষেত্ৰত তাৰমানে কাউন্সিলৰ পৰা এটা অৰ্ডাৰ ওলাইছিলে। এই ক্ষেত্ৰত দেৱব্ৰত শইকীয়াই তাৰমানে মন্তব্য দিছে যে এইটো সম্পূৰ্ণ অসাংবিধানিক, তাৰমানে কোনো আইন নাই বুলি তেওঁ মন্তব্য দিছে। সেই ক্ষেত্ৰতহে আমি আজি তেওঁৰ প্ৰতিমূৰ্তি আমি জ্বলন্ত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। তেওঁ অসাংবিধানিক বুলি তেওঁ মন্তব্য দিছে যে উচ্চতম ন্যায়ালয়ে 2021 চনত তাৰমানে স্পষ্টকৈ ৰায় দিছে। তেনে উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পাছত তেনে অসাংবিধানিক বুলি তেওঁ ক'ব পাৰিব নেকি? তেওঁ চেলেঞ্জ কৰিব পাৰে নেকি? আৰু আমাৰ কাৰ্বি আংলং ৰুলছ কোৰ্টত আছে, তাত কাৰ্বি আংলং কোৰ্টত আছে, তাৰমানে 1954 তাৰমানে মিকিৰ হিলছ ৰেগুলেশ্যনছ গ্ৰেজিং ৰেগুলেশ্যনছ এক্ট তাতে স্পষ্ট তাত লিখা আছে। তাৰমানে তাৰপাছত আকৌ 1953